আজিকালি মানুহবোৰে হাল বাবলৈ এৰিছে। আজিকালি ল'ৰাবোৰে হাতে হাতে মোবাইল লৈ গেম খেলিব শিকিছে। নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি মনৰ কথা ক'বলৈ। তেনেহ'লে বলক আৰম্ভ কৰোঁ। আজি কিছুদিনৰ আগৰ কথা। মই ফুৰিবৰ কাৰণে মোৰ খুৰাৰ ঘৰলৈ গৈছিলোঁ। এইবাৰ মই প্ৰায় 3 বছৰমানৰ পাছত খুৰাৰ ঘৰলৈ গৈছোঁ। আগতে প্ৰতি বছৰে মই মোৰ খুৰাৰ ঘৰলৈ যাওঁ। আজিকালি কামত ব্যস্ত থকাৰ কাৰণে তেনেকৈ যোৱা নহয়। তথাপিও এবাৰ 3 বছৰমানৰ পাছত সময় সুবিধা মিলাই খুৰাৰ ঘৰলৈ বুলি গ'লোঁ। আগতে গ'লেও মই মাঘৰ বিহুৰ পাছত বা আগতে যাওঁ। কেতিয়াবা মাঘৰ বিহুত মই খুৰাৰ ঘৰতে থাকোঁ। পৰিৱেশটো ভালো লাগে, এটা গাঁৱলীয়া পৰিৱেশ। আগতে যেতিয়া মই খুৰাৰ ঘৰলৈ যাওঁ, গোটেই ৰাস্তাটো ধান কাটি অহাৰ পাছত পথাৰখন নৰাৰে ভৰ্তি হৈ থাকে। বিহুৰ পাছত বা বিহুৰ আগত গ'লে, যেতিয়া বিহুৰ আগত যাওঁ তেতিয়া খুৰাৰ ঘৰলৈ যোৱাৰ ৰাস্তাটোত মাজে মাজে 2-এটা নৰাৰে বনোৱা ভেলাঘৰ দেখিবলৈ পাওঁ। যেতিয়া বিহুৰ পাছত মই খুৰাৰ ঘৰলৈ যাওঁ তেতিয়া প্ৰায়ভাগ সময়তে মই দেখা পাওঁ কিছুমানে নৰাবোৰ কাটি নি ধান থোৱা ঘৰ নহ'লে গোহালি বনায়। এইবাৰ কিন্তু দৃশ্যটো মই সম্পূৰ্ণ ওলোটা দেখিলোঁ। পথাৰখন যিমান দূৰলৈকে চকু গ'ল, মাজে মাজে 2-এখনেই ধাননি পথাৰৰ বাদে গোটেইখন চন পৰি থকা দেখিলোঁ। তেনে দৃশ্য মই কাহানিও দেখি পোৱা নাছিলোঁ। সেয়েহে মই খুৰাৰ ঘৰত গৈ সন্ধিয়া সময়ত খুৰাৰ লগত বহি কথা পাতি থাকোঁতে কথাই কথাই খুৰাক সুধিলোঁ, খুৰা, আজিকালি মানুহবোৰে ইয়াত খেতি নকৰে নেকি? কাৰণ আগতে মই যেতিয়াই ইয়ালৈ আহোঁ দেখা পাওঁ ৰাস্তাৰ দুয়োকাষে থকা পথাৰত ধানৰ নৰাবোৰ ভৰ্তি হৈ থাকে। এইবাৰ কিন্তু 2-এখন পথাৰতহে তেনেকুৱা দেখা পালোঁ, বাকী গোটেই পথাৰবিলাক চন পৰি আছে। তেতিয়া খুৰাই এটা মোক কথা ক'লে। কথাষাৰ শুনি মোৰ চকু কপালত উঠিল। আজিকালি মানুহবোৰে হাল বাবলৈ এৰিছে। আজিকালি ল'ৰাবোৰে হাতে হাতে মোবাইল লৈ গেম খেলিব শিকিছে। ধাননি পথাৰ বুলিবলৈ আজিকালি সম্পূৰ্ণভাৱে শেষ হৈ গৈছে। আৰু খেতিনো কিয় কৰিব? চৰকাৰে বিভিন্ন আঁচনি দিছে, খাবৰ কাৰণে চাউল দিছে, তেল নিমখ কিনিবৰ বাবে চৰকাৰে বিভিন্ন আঁচনিৰ পৰা ৰাইজক পইচা দিছে, ল'ৰা ছোৱালীক স্কুলত খাবলৈ খাদ্য দিছে। আৰু খেতি কৰি কষ্টনো কিয় কৰিব? আজিকালি গাঁৱত মানুহে হাজিৰা নকৰে, কাৰণ চৰকাৰে দিয়া চাউল, দালি, তেল, মিঠাতেলে গোটেই মাহ চলে। কথাষাৰ শুনি মই আচৰিত হৈ গ'লোঁ। তেতিয়া মই এটা কথা অনুভৱ কৰিলোঁ, চৰকাৰে ৰাইজক বহু আঁচনি দিছে, বহু বস্তু দিছে, সেইটো ভাল কথা। কিন্তু এটা কথা, যদি কাইলৈ কিবা কাৰণত চৰকাৰে সেই আঁচনিসমূহ বন্ধ কৰি দিয়ে, মানুহবোৰে কেনেকৈ চলিব? সেই কথাটোতো আমাৰ মানুহবোৰে কেতিয়াও চিন্তা কৰা নাই। চৰকাৰে যে গোটেই জীৱন তেওঁলোকক খুৱাই থাকিব, সেইটো কথাটো চৰকাৰেও তেওঁলোকক প্ৰতিশ্ৰুতি দিয়া নাই। আজি এখন চৰকাৰ আহিছে, আজি কিবা এটা আঁচনি বনাইছে, কাইলৈ বেলেগ এখন চৰকাৰ আহিব, তেওঁলোকেও বেলেগ এটা আঁচনি বনাব। যদি এটা সময়ত গৈ চৰকাৰে এই আঁচনিসমূহ বন্ধ কৰি দিয়ে, তেতিয়া তেওঁলোকে কি কৰি খাব? সেই কথাটো তেওঁলোকে হয়তো কেতিয়াও চিন্তা কৰি চোৱা নাই। আৰু যদি চিন্তা কৰি নাচায়, তেনেহ'লে এটা সময় এনে আহিব যিটো সময়ত তেওঁলোকে এমুঠি খাদ্যৰ কাৰণে হাহাকাৰ কৰি ফুৰিব লাগিব। গতিকে এতিয়াও সময় আছে। চৰকাৰে আঁচনি দিছে, আঁচনি গ্ৰহণ কৰক। সেইবুলি আপুনি যদি খেতি কৰিছে বা আপোনাৰ ঘৰত যদি খেতি পথাৰ আছে, খেতি কৰিবলৈ এৰি নিদিব। কাৰণ কেতিয়াবা এনে এটা দিন আহিব, চৰকাৰে যদি আপোনাৰ আঁচনিসমূহ বন্ধ কৰি দিয়ে, তেতিয়া আপুনি নিজৰ কষ্টৰে খেতি কৰি খাব পাৰিব। এটা কথা আছে, থৈ দিয়া বস্তু খুব সোনকালে মামৰে ধৰে। আপোনালোকে যদি আপোনালোকৰ হাতৰ কৰ্মবোৰ কৰি নাথাকে, হয়তো এনে এটা দিন আহিব যিটো দিনত আপুনি নাঙলৰ মুঠিটো কেনেকৈ ধৰিব লাগে সেইটো পাহৰি পেলাব পাৰে। গতিকে এতিয়াও সময় আছে, আপোনালোকে আপোনালোকৰ কৰ্তব্যবোৰ কৰি যাওক। বন্ধুসকল, মই মোৰ মনৰ কথাটো আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। আপোনালোকে আপোনালোকৰ মনৰ কথাবোৰ মোক কমেণ্ট যোগে জনাব।
যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে মই পুনৰ আপোনালোকৰ আগত এনে ভিডিঅ' বনাবলৈ সাহস পাম তেনেহ'লে এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ